হেল্ল' বন্ধুসকল, মফিজ টেক চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, 2020 চনৰ বৃদ্ধ পেঞ্চনৰ লিষ্টটো ইতিমধ্যে অনলাইনত উপলব্ধ হৈছে। চ' লিষ্টটোত আপোনালোকৰ নাম নাইবা আপোনালোকৰ পৰিয়ালৰ কোনোবা সদস্যৰ নাম আছেনে নাই সেইটো কেনেকৈ চাব পাৰিব। চ' আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে লিষ্টটোত আপোনালোকৰ নাম, আপোনালোকৰ পৰিয়ালৰ সদস্যৰ নাম আছেনে নাই নাইবা নাম কৰ্তন হৈছেনে নাই সেইটো কেনেকৈ চাব পাৰিব। এইটো ভিডিঅ'ৰ জৰিয়তে মই আজি আপোনালোকক দেখাম। চ' বলক আৰু দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' প্ৰথমতে আপোনালোকে নিজৰ মোবাইলটোৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি তাতে চাৰ্চ কৰিব অল্ড এজ পেঞ্চন স্কিম আছাম বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব। এনেকুৱা এখন ইণ্টাৰফেচ আহি যোৱাৰ পিছত প্ৰথমতে আপোনালোকে চাব পাৰিব ৱেলকাম টু ইন্দিৰা গান্ধী নেশ্যনেল অল্ড এজ পেঞ্চন স্কিম। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব। এনেকুৱা এখন ইণ্টাৰফেচ আহি যোৱাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব। আপোনালোকে ধৰক মই উদাহৰণস্বৰূপে আছাম চিলেক্ট কৰিছোঁ। তাৰে পিছত আপোনালোকৰ স্কিমত আপোনালোকে চিলেক্ট কৰিব। যদি আপোনালোকে যোনটো স্কিমত এপ্লাই কৰিছিল সেই স্কিমটো যদি জনা আছে তেন্তে সেই স্কিমটো চিলেক্ট কৰিব আৰু নহ'লে অল স্কিম চিলেক্ট কৰিব। অল স্কিম চিলেক্ট কৰাৰ পিছত আপোনালোকে ছাবমিট বটনটোত ক্লিক কৰিব। ছাবমিট বটনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব সন্মুখত। এনেকুৱা এখন ইণ্টাৰফেচ আহি যোৱাৰ পিছত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। মই মোৰ ডিষ্ট্ৰিক্টটো বৰপেটা চিলেক্ট কৰিলোঁ। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত তাৰে পিছত আপোনালোকৰ আহি যাব কি ব্লকৰ নাম আহি যাব। চ' আপোনালোকে নিজৰ ব্লকটো চিলেক্ট কৰিব। মই উদাহৰণস্বৰূপে কিবা এটা ব্লক লৈ ল'লোঁ। ইয়াতে সৰুক্ষেত্ৰী ব্লকটো মই চিলেক্ট কৰিলোঁ। সৰুক্ষেত্ৰী ব্লকটো চিলেক্ট কৰাৰ পিছত সৰুক্ষেত্ৰী ব্লকৰ আণ্ডাৰত থকা যিকেইটা গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়ত কেইখনৰ নাম আহি যাব। আপুনি যিকোনো এখন গাঁও পঞ্চায়তত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত গোটেই লিষ্টটো আহি যাব। ইয়াতে আপুনি নিজৰ নামটো চাব পাৰিব। ইয়াতে যিকেইটা নাম আছে গোটেইকেইটা আপুনি চাব পাৰিব, নহ'লে ইয়াতে আপুনি চাৰ্চো কৰিব পাৰিব। চ' বন্ধুসকল, ভিডিঅ' আজিৰ কাৰণে এইখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এই মফিজ টেক চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।